নমস্কাৰ বন্ধুসকল, অসমৰ ইমূৰ পৰা সিমূৰলৈ থকা সকলো চাহ খেতিয়কক আমাৰ চেনেলৰ যোগেদি স্বাগতম জনালোঁ। আজি আমি কথা ক'ত আছোঁ দেখিছেনে? পৃথিৱী বিখ্যাত অসমৰ চাহ যিটো আমাৰ খেতিডৰাৰ মাজত আছোঁ। আজি আমি কথা পাতিম অসমৰ যিটো আমাৰ চাহ খেতিবিলাক কিদৰে আমি 50-60 বছৰলৈ একে উৎপাদনক্ষম আৰু দীৰ্ঘস্থায়ী কৰি ৰাখিম আৰু ইয়াত প্ৰয়োগ কৰা সাৰৰ বিষয়ে কথা পাতিম। জানো আহক। বৰ্তমান কৰোণাই বিধ্বস্ত কৰা সমগ্ৰ মানৱ জাতিক সেই সময়তে আমাৰ ক্ষুদ্ৰ যিটো আমাৰ চাহ খেতিয়কসকলেও বহুত দুৰ্দশাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ হ'লেও কেঁচা পাতৰ কিছু মূল্য বৃদ্ধিয়ে আমাৰ চাহ খেতিৰ সৈতে জড়িত হৈ স্বাৱলম্বী হৈ থকা নিবনুৱাসকলক মনোবল বৃদ্ধি কৰিছে। সেইটো আমি নিঃসন্দেহে ক'ব পাৰোঁ, যিহেতু চাহ খেতিৰ যোগেদিও আমি সকলো নিবনুৱা স্বাৱলম্বী হ'ব পাৰোঁ। কেঁচা পাতৰ একমাত্ৰ মূল্য বৃদ্ধিৰ কাৰণ হ'ল আমাৰ যিটো প্ৰথম অৱস্থাত লকডাউন হৈছে, লকডাউনৰ সময়ছোৱাত যিটো বহু চাহ যিটো লোকচান হ'ল, যিটো আমি কাটি পেলাই দিয়া হ'ল। লগতে বতৰৰ পৰিস্থিতি বৰ্তমান বেয়া হোৱাৰ বাবে প্ৰডাকশ্যনটো আগৰ সমান নাই। যিটো সময়ত যিমানখিনি পাতৰ প্ৰডাকশ্যন লাগিছিলে, যিহেতু কৰোণা হৈ আছে যদিও কোনো চাহ খাবলৈ এৰা নাই। যিটো সময়ত যিমান পৰিমাণৰ চাহৰ প্ৰয়োজন হৈছিল সিমান আমাৰ চাহৰ দিব পৰা নগ'ল, যিটো নষ্ট হৈ গ'ল। সেই নাটনি পূৰাবৰ কাৰণে বৰ্তমান যিখিনি প্ৰডাকশ্যন হৈছে সেইখিনি যথেষ্ট নহয়, ফলত কেঁচা পাতৰ মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধি সদায় অটুট ৰাখক, আমাৰ সেয়াই কাম্য। এতিয়া কথা হ'ল আমি এই বাগানডৰা কিদৰে আমি 50-60 বছৰলৈ একে উৎপাদনক্ষম আৰু দীৰ্ঘস্থায়ী কৰি ৰাখিম। যিহেতু আমি জানোৱেই আমি অত্যাধিক পৰিমাণৰ কেমিকেল, যিহেতু ৰাসায়নিক সাৰ, বিভিন্ন ধৰণৰ ৰাসায়নিক স্প্ৰে, পেষ্টিচাইডছ, মনোক্ল'ফছ ইত্যাদি ব্যৱহাৰৰ ফলত আমাৰ বাগান খেতি প্ৰথম অৱস্থাত অধিক উৎপাদন হয় যদিও লাহে লাহে উৎপাদন কমিবলৈ আৰম্ভ কৰে। যিহেতু আমি বাগান খেতিৰ আয়ুস জানো 50-60 বছৰলৈ পাত আহি থাকে বুলি, কিন্তু আমাৰ কৃষকসকলে বুজি উঠিছে যে অত্যাধিক কেমিকেলৰ ব্যৱহাৰৰ ফলত আমাৰ বাগান খেতিৰ আয়ুস কমি আহিছে। যিহেতু 20-25 বছৰতে প্ৰডাকশ্যনৰ ক্ষমতাটো কমি যায় গছবিলাকৰ। অত্যাধিক কেমিকেল সাৰ ব্যৱহাৰ কৰাৰ ফলত, যিহেতু ইউৰিয়া, ছুপাৰ, পটাছ ব্যৱহাৰ কৰাৰ ফলত আমাৰ বাগান কি হয়, খুব কম সময়তে, যিহেতু আমি 30-25 বছৰ বয়সতে আমি বাগান উঠাই পেলাই আকৌ নতুন পুলি লগাবলগীয়া অৱস্থা আহি যায়। যিহেতু মাটিটো যথেষ্ট নষ্ট হৈ যায়, গছবিলাক সোনকালে বুঢ়া হৈ যায়। যিটো ডাঙৰ কোম্পানী বাগান, যিহেতু তেওঁলোকৰ ডাঙৰ বাগানৰ স্বত্বাধিকাৰীসকলৰ কাৰণে কোনো অসুবিধা নহয়। যিটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিশেষ অসুবিধা কৰিব, যিহেতু এখন চাহ খেতি পুনৰ আৰম্ভ কৰা মানে 5 বছৰ গেপ দিব লাগিব। বাগান উঠাই পুলি লগোৱালে আকৌ প্ৰডাকশ্যন পোৱালে 5 বছৰ ৰ'ব লাগিব। সেইটো পৰিস্থিতি নাহিবৰ কাৰণে আমি কি কৰিম? যিটো বাগানৰ বয়স যিহেতু 60-70 বছৰ ধুনীয়া বা একে প্ৰডাকশ্যন আহি থাকিবলৈ, তাৰ কাৰণে আমি কেমিকেলৰ পৰিমাণ নিশ্চয় কমাব লাগিব, মানে ৰাসায়নিক সাৰৰ পৰিমাণ কমাব লাগিব। ফলত আমি বিভিন্ন ধৰণৰ জৈৱিক সাৰ, যেনেকৈ গোবৰ সাৰ, ভাৰ্মি কম্পষ্ট ইত্যাদি সাৰ আমি ব্যৱহাৰ কৰিব লাগিব। যিহেতু নেচাৰেল সাৰ, যিহেতু গছ-গছনি, আম, কঁঠাল ইত্যাদি আমি সাৰ ব্যৱহাৰ নকৰিলেও অত বছৰে যিমান বছৰে জীয়াই থাকে সিমান বছৰে প্ৰডাকশ্যন দি থাকে। তাত কোনো আমি কেমিকেল সাৰ প্ৰয়োগ নকৰোঁ। সেইদৰে আমি বাগানডৰাও আমি নেচাৰেল সাৰ ব্যৱহাৰ কৰি আমি দীৰ্ঘস্থায়ী কৰোঁ আহক। এতিয়া আমি কেমিকেল কিদৰে কমাম? কেমিকেলটো আমি যেনে প্ৰথম বছৰ যিমান কেমিকেল ব্যৱহাৰ কৰোঁ, আকৌ নেক্সট বছৰতকৈ অলপ বেছি কৰিবলগীয়া হয়। যিহেতু কেমিকেলৰ পৰিমাণটো বঢ়াই গৈ থাকিব লাগে, তেতিয়াহে আমি প্ৰডাকশ্যনটো পাই থাকোঁ। যিহেতু ছিজনত আমি কেমিকেল 3-4 বাৰ ব্যৱহাৰ কৰোঁ বাগানত, মানে পাত আহি থাকিব, কাৰণ কেমিকেলটো সাৰটো দিলেহে পাতটো আহে। কেমিকেলৰ পৰিমাণ আমি প্ৰতি বছৰে বঢ়াইহে যাব লাগে, যিহেতু আমি কেমিকেলৰ প্ৰতি বেছি আকৃষ্ট হৈ গৈছোঁ। যিহেতু প্ৰডাকশ্যন লাগে আমাক সোনকালে, ফলত আমাৰ খুব সোনকালে বাগান মানে বয়সীয়াল হৈ বুঢ়া হৈ গুচি যায়। এতিয়া কথা হ'ল আমি কেমিকেল সাৰৰ পৰিমাণ কেনেকৈ কমাম? যিটো আমি কি কৰিব লাগিব, আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব প্ৰথম অৱস্থাত। যেনেকৈ জৈৱিক সাৰ, যিটো আমি গোবৰ ছিজনত এবাৰ ব্যৱহাৰ কৰিলে আমি ছিজনটোত পাত ধুনীয়াকৈ পাই থাকোঁ। জৈৱিক সাৰ এবাৰ ব্যৱহাৰ কৰিলেই হয়। এতিয়া আমি জৈৱিক সাৰৰ পৰিমাণটো বঢ়াই আপুনি কেমিকেলটো কমাব পাৰিব। কেনেকৈ? কেমিকেলটো কি হ'ল আপোনাৰ, যিহেতু আপুনি প্ৰথম অৱস্থাত 3-4 বছৰ লাগে আপোনাৰ প্ৰাকৃতিক সাৰ প্ৰয়োগ কৰাৰ ফলত আপোনাৰ গছৰ প্ৰডাকশ্যন অট'মেটিকলি আহি থাকিবলৈ। যিহেতু আপুনি কেমিকেল গছত খুৱাই আছে, সেই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, আমি প্ৰথম অৱস্থাত কেমিকেল 50% কমাব লাগিব, দ্বিতীয় বছৰ 20%, তৃতীয় বছৰ 10%, তেনেকৈ আপুনি কেমিকেলটো কমাব পাৰিব। ইয়াৰ কাৰণে যেতিয়া আপুনি কেমিকেল কমাবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি জৈৱিক সাৰ ব্যৱহাৰ কৰক। 3-4 বছৰ পিছত আপোনাৰ সম্পূৰ্ণ বাগানডৰা আপোনাৰ জৈৱিকলৈ প্ৰয়োজন, মানে কমপ্লিট অৰ্গেনিক টি বুলি কোৱা নাই, যিহেতু আপোনাৰ বাগানডৰা মানে প্ৰাকৃতিক সাৰৰ যোগেদি ব্যৱহাৰ কৰাৰ ফলত উৎপাদন ক্ষমতাটো ধুনীয়া হৈ থাকিব। আপুনি সম্পূৰ্ণভাৱে কেমিকেল মুক্ত হৈ যাব আপোনাৰ বাগানডৰা। যিহেতু আপুনি কেমিকেল খুৱাই আছে, আপুনি লগালগ কেমিকেলো ৰাসায়নিক সাৰটো আঁতৰিব নোৱাৰে, ফলত আপোনাৰ প্ৰডাকশ্যন কমি যাব।
পাৰ্চেণ্টেজটো কমাই আপুনি অৰ্গেনিক সাৰটো 3 বছৰলৈ ব্যৱহাৰ কৰক, শেষত আপুনি সম্পূৰ্ণৰূপে কেমিকেল আঁতৰি যাওক। তেনেকৈ আপুনি কামখিনি আৰম্ভ কৰিব লাগিব, যিটো আপোনাৰ বাগানৰ গছৰ আয়ুস বৃদ্ধি কৰিবৰ কাৰণে। এতিয়া জৈৱিক সাৰৰ আপোনাৰ পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰে জৈৱিক সাৰে। এতিয়া আমি দেখিছোঁ জৈৱিক সাৰ আপোনাৰ প্ৰয়োগ কৰা আটাইতকৈ উপযোগী সময় হ'ল কলম কটাৰ আগত বা পিছতো পায়। আমি শুনিবলৈ পাইছোঁ যিহেতু গছে সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা, যিটো ফটোচিনথেটিক প্ৰক্ৰিয়াৰ দ্বাৰা 75% আহাৰ গছৰ পাতে আহৰণ কৰে আৰু 25% খনিজ লৱণ হিচাপে মাটিৰ পৰা আহৰণ কৰে। যেতিয়া আমি কলম দিম, যিহেতু গছবিলাকৰ পাতটো কাটি দিম, যিহেতু 75% আহাৰ গ্ৰহণ কৰা গছৰ যিবিলাক যিটো পাতবিলাক মুখখন আমি কাটি দিম। গছবিলাক জানক কিমান কষ্টত গছবিলাক থাকে, ফলত গছৰ 2-4 হয়তো গছ মৰি যায় এই মানে কাটি দিয়াৰ ফলত। কিন্তু যেতিয়া জৈৱিক সাৰ যেতিয়া ব্যৱহাৰ কৰিব আপুনি কলম দিয়াৰ আগত, তেতিয়া কি হয় আপোনাৰ গছজোপা কোমল কৰি ৰাখে। যিহেতু নিয়ৰ পানীটো জৈৱিক সাৰ, যেনেকৈ গোবৰত পানী পৰিলে পটককৈ শুকাই নাযায়, সেইদৰে জৈৱিক সাৰে আপোনাৰ নিয়ৰ পানীটো এবজাৰ্ভ কৰি ৰাখিব পাৰে। ফলত নিয়ৰ পানীটো আপোনাৰ গছজোপাক দি দিয়ে, গছজোপা কোমল আৰু সতেজ হৈ থাকে। ফলত কলম কাটিলেও গছজোপাই কোনো কষ্ট নাপায়। ফলত পাত অহা সময়ত বহাগ মাহৰ পৰা আপোনাৰ ধুনীয়া পইণ্টছ আহিবলৈ আৰম্ভ কৰে, আপোনাৰ প্ৰডাকশ্যন যথেষ্ট মানে বৃদ্ধি হয়। সেইদৰে আমি সকলোৱে বা আপোনাৰ গোবৰ সাৰ আমি ব্যৱহাৰ কৰিব পাৰে। যদি গোবৰ পৰ্যাপ্ত পৰিমাণে নাই, আজিকালি বিভিন্ন অৰ্গেনিক কোম্পানী সোমাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে। সেইবিলাকে আপোনাৰ ঘৰৰ মুখতে সাৰ যোগান ধৰে। আপুনি সেইবিলাক কোম্পানীৰ লগত কণ্টেক্ট কৰি আপুনি অৰ্গেনিক সাৰ ব্যৱহাৰ কৰিব পাৰে। অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত কি হৈছে গম পাইছে, আমাৰ মাটিবিলাক খৰখৰীয়া হৈ যায় আৰু গছৰ তলত শেলাই বহে, গছ ভেঁকুৰে ধৰে। মাটিত যিহেতু ইউৰিয়াত আমি দেখিবলৈ পাইছোঁ বেগবিলাকত 46% নাইট্ৰজেন থাকে, বাকীটো কি থাকে, বাকীটো যিটো মমজাতীয় পদাৰ্থ থাকে, সেই পদাৰ্থটোৱে আপোনাৰ মাটিটো চেপি পেলাই খৰখৰীয়া কৰি দিয়ে। ফলত মাটিটো উৰ্বৰা শক্তি কমি যায় আৰু গছৰ বুঢ়া হ'বলৈ ধৰে। জৈৱিক সাৰে কি কৰে, আপোনাৰ মাটিত যিবিলাক জীৱ অনুজীৱ জীয়াই থাকে, এইবিলাক মাটিৰ কাৰণে যথেষ্ট উপযোগী। এইবিলাক থাকিলে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি হৈ থাকে, কিন্তু কেমিকেলে এইবিলাক নষ্ট কৰি দিয়ে। ফলত মাটিৰ উৰ্বৰা শক্তি কমি মাটিখিনি অলৰেডি মৰি যায়, যিটো আকৌ মাটিখিনি জীয়াবৰ কাৰণে আমি নতুন পুলি ৰুই ট্ৰিটমেণ্ট কৰিবলৈ আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব। কথা ইমানখিনিয়ে হ'ল। আমি সকলোকে অৰ্গেনিক হওঁ। অৰ্গেনিকৰ বৰ্তমান কিমান ডিমাণ্ড দেখিছে আপোনালোকে, যেনে ব্লেক টি, গ্ৰীণ টি ইত্যাদি কিমান দামত বিক্ৰী হয়। যিটো অৰ্গেনিক টি, যিটো আমি কেমিকেলত কৰাৰ ফলত আমি দামৰ পৰিমাণ বহুত পৰিমাণে কমি যায়। আমি সকলোৱে অৰ্গেনিক খেতি কৰিবলৈ আগবাঢ়োঁ, যিহেতু আমাৰ স্বাস্থ্য ভালে থাকিব। অৰ্গেনিক চাহ খালে আমাৰ যিহেতু স্বাস্থ্যৰ কাৰণে বহুত ভাল। আমি যিহেতু এনিটাইম আমি কেমিকেলেই খাই থকা হয়। চাহ খেতি যিহেতু আমি ৰাতিপুৱা শুই উঠি সকলোৱে চাহ খায়, যিহেতু কেমিকেল খোৱাই হয়। যদি আমি ভাল চাহ সকলোৱেতো নাখায়, কেমিকেলকে খোৱা হয়, যিটো আমি কেমিকেলৰ প্ৰতি আসক্তি আমাৰ বাঢ়ি গৈছে। ফলত বাগানৰ গছৰ আয়ুস কমাৰ দৰে মানুহৰ আয়ুসো কমি গৈছে। ঠিক আছে বন্ধুসকল, এইফালে অলপ আহিছিলোঁ, তাকে সাৰৰ আৰু বাগানৰ পাতৰ বিষয়ে কথাখিনি ক'লোঁ ভিডিঅ' আকাৰে। ভাল লাগিলে কিবা লাইক কৰিব। থেংক ইউ।